সৃষ্টিশীল জীৱনৰ গুৰুত্বপূৰ্ণ সময়ৰ এছোৱা পাৰ কৰা সংস্কৃতি আৰু ঐতিহাসিক নগৰী তেজপুৰলৈ বুলি কলিকতাৰ পৰা আকাশী জানেৰে উৰা মাৰোতে সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মানস পটত সৃষ্টি হৈছিল কালজয়ী গীত আকাশী জানেৰে উৰণীয়া মনেৰে মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত উপস্থিত হৈ সেই কালজয়ী গীতটি লেখি সম্পন্ন কৰিছিল সুধাকণ্ঠই। এই গীতটোৰ আলমতে শোণিতপুৰ জিলা প্ৰশাসনে কালি প্ৰস্তুত কৰা এটি আকৰ্ষণীয় দৃশ্যশ্ৰাব্যৰ ভিডিঅ' শোণিতপুৰ জিলা দিৱসৰ মূল অনুষ্ঠানত বুটাম টিপি উন্মোচন কৰিলে শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে আকৌ বাণ থিয়েটাৰৰ মঞ্চৰ জিলা দিৱসৰ এই মূল অনুষ্ঠানতেই তেজপুৰৰ সুকণ্ঠী গায়িকা তথা চলিত বছৰৰ ছিকিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান অৰ্জন কৰা অন্বেষা কাঞ্চন বৰাই পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰি তোলে। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰৰ ঐতিহ্যক জিলাখনক মহীয়ান কৰি তুলিছে বুলি কৈ পুৰাণ ভাগৱতত উল্লেখ থকা শোণিতপুৰৰ ঐতিহ্যক সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰসংগত এনেদৰে কয়। শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, ৰঙাপুৰা বিধায়ক কৃষ্ণ কমল তাঁতী, বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, এমটনৰ উপাধ্যক্ষ ঋতুপৰণ শৰ্মা, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰা এই মূল অনুষ্ঠানতেই শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা ময়ূৰ হাজৰিকা, দিয়া মহন্তৰ লগতে 6 গৰাকী কীৰ্তি শিক্ষাৰ্থীক শোণিতপুৰ জিলা প্ৰশাসনে এনেদৰে অভিনন্দন জ্ঞাপন কৰে। এই মূল অনুষ্ঠানতে ৰাজ্যখনৰ বিশিষ্ট ইতিহাসবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰাজেন শইকীয়াই এনেদৰে কয়। শেষত মই চাৰিওফালে এটা অনাচাৰ চলিছে। বাতৰি কাকতত পঢ়িলে যে আমি নিগেটিভ ৰিপৰ্টিং বেছি পাওঁ। আমাৰ দেশৰ শাসকসকলেও প্ৰায় প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল। আমাৰ দেশৰ ৰাজনৈতিক নেতাসকলেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল। মই ভাবিছোঁ যে ইয়াৰ মাৰ্গদৰ্শক কি? আমাৰ দেশৰ এজন মানুহে নামটো আপোনালোকে খুব বহুবাৰ শুনিছে, অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰাজেন শইকীয়াই শোণিতপুৰৰ জীৱন গাথা, ইয়াৰ উদ্ভাৱন উত্তৰণ আৰু উদযাপনৰ শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ত সাৱলীল ভাষণেৰে সকলোকে আপ্লুত কৰে। ডক্টৰ শইকীয়াই আমি সদায় ঐতিহ্যৰ কথা কওঁ যদিও ঐতিহ্যক সুৰক্ষিত কৰি ৰাখিবলৈ কিমান চেষ্টা কৰিছোঁ বুলি কৈ ঐতিহ্যক সুৰক্ষিত কৰি ৰাখিব পাৰিলেহে সকলো সুৰক্ষিত হৈ থাকিব বুলি এনেদৰে মন্তব্য কৰে। উল্লেখ্য যে শোণিতপুৰ জিলা দিৱসৰ সামৰণি অনুষ্ঠান আৰম্ভ তেজপুৰৰ সুদৰ্শন অসমৰ চিৰসেউজ গীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ কণ কণ শিক্ষাৰ্থী এই চিৰসেউজ গীতেৰে। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলা দিৱসৰ সামৰণি বক্তব্য আগবঢ়োৱাৰ পিছতেই জিলা দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰযোজনাত শোণিতপুৰ চিগাল থিয়েটাৰ মননশীল নাট্যশিল্পী বাহাৰুল ইছলামৰ পৰিচালনা আৰু অভিনয়ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ একে নামৰ গল্পৰ নাট্যৰূপ আকাশ উদ্বোধন কৰে। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।